ভাৰতৰ এনেকুৱা এখন গাঁও য'ত আপুনি এবাৰ যোৱাৰ আগত পুলিচৰ পাৰ্মিশ্যন ল'ব লাগিব। ৱান্টেড মুভিত জানবী কেৰেক্টাৰ কৰা এক্ট্ৰেছ আয়েশা টেকিয়া এতিয়া ক'ত আছে? আৰু পাঞ্জাৱৰ আকাশত এনেকুৱা কি ৰহস্যজনক পোহৰ দেখা গ'ল? জানিবলৈ এই ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে পুৰা চাওক। নম্বৰ 4। ভাৰতত বিভিন্ন ধৰণৰ গাঁও আছে, কিন্তু আজি মই এনেকুৱা এখন গাঁৱৰ কথা ক'ম য'ত আপুনি যোৱাৰ আগত পুলিচে লগোৱা নটিচ বৰ্ড দেখিবলৈ পাব। পুলিচেও সেই গাঁওখনলৈ অহা সকলোকে যোৱাৰ আগতে ৱাৰ্ণিং কৰি দিয়ে বা যাবলৈ নিদিয়ে। যদি কোনোবাই যাব বিচাৰে তেওঁলোকে পুলিচৰ পৰা পাৰ্মিশ্যন ল'ব লাগে। মই ক'বলৈ বিচাৰিছোঁ উত্তৰ প্ৰদেশ মথুৰাৰ হাথিয়া নামৰ গাঁওখনৰ কথা, য'ত পুলিচে ৱাৰ্ণিং নটিচ বৰ্ডত দি থোৱা আছে। যদি আপুনি তাত CCTV, স্ক্ৰেপ, মাটি ইত্যাদি কিনিবলৈ হাথিয়া গাঁৱলৈ যায়, আপুনি সাৱধান হৈ থাকিব লাগিব, কিয়নো আপোনাৰ লগত ঠগ প্ৰবঞ্চক হ'ব পাৰে। মথুৰাৰ পুলিচে এইখন ঠগ প্ৰবঞ্চকৰ গাঁও বুলিও কয়। নম্বৰ 3। বন্ধু, পাঞ্জাৱৰ পাঠানকোটৰ চহৰত এদিন ৰাতি আকাশত ৰহস্যজনক পোহৰ দেখি নগৰবাসীয়ে আচৰিত হৈ গৈছিল। এই লাইট সন্ধিয়া 7 বজাৰ ওচৰা-ওচৰিত দেখা গৈছিল। ঘটনাটো কিছুমান মানুহে নিজৰ মোবাইলত ৰেকৰ্ডিং কৰিও ছ'চিয়েল মিডিয়াত আপলোড কৰিছিল। নগৰবাসীয়ে মতে তেওঁলোকে স্পীডত যোৱা এটা পোহৰ দেখা পাইছিল, যোনটো বহুত দীঘল আছিল, একদম ৰাতি যোৱা ট্ৰেইনৰ নিচিনা। কিজানিবা আপুনিও এনেকুৱা বস্তু প্ৰথম দেখা এই ভিডিঅ'টোতে পাইছে। পোহৰটো কমচে কম মানুহবিলাকে 5 মিনিট সময় দেখা পাইছিল আৰু আকাশতে ই নাইকিয়া হৈ গৈছিল। কোনো নাজানে ইয়াৰ কি ৰহস্য, UFO নে অন্য কিবা টেকন'লজি। নম্বৰ 2। আয়েশা টেকিয়াকটো আপোনালোক সকলোৱে চিনি পায় চাগে। তেওঁ বলিউডৰ এণ্ট্ৰি কৰিছিল টাৰ্জান দ্য ৱণ্ডাৰ গাৰ্ল ফিল্মখনৰ পৰা। তেওঁ এতিয়া বয়স হৈছে 45 ইয়াৰ্ছ। তেওঁ 10 এপ্ৰিল 1986ত জন্ম হোৱা আৰু টাৰ্জান দ্য ৱণ্ডাৰ গাৰ্লখন চিনেমাৰ পৰাই তেওঁ বলিউডৰ এণ্ট্ৰি মাৰিছিল। তাৰপিছত বিভিন্ন ধৰণৰ বহুত চিনেমা কৰিছিল, কিন্তু তাৰ পৰা তেওঁৰ উন্নতি ইমান হোৱা নাছিল এক্ট্ৰেছ লাইফত। কিন্তু যেতিয়া 2009ত তেওঁ ৱান্টেড কৰিলে, সেইখন ছুপাৰহিট হ'ল, কিন্তু তেওঁ এইখন চেলিব্ৰেট নকৰি তেওঁ বিয়া বন্ধনত সোমাই পৰিল। তাৰপিছত তেওঁ বহুত কম চিনেমা পোৱা হ'ল, কিয়নো তেওঁ ইণ্টিমেট চিন কৰিব নিবিচাৰিছিল। সেইকাৰণে লাহে লাহে তেওঁ চিনেমা নোপোৱা হ'ল। এতিয়া তেওঁ নিজৰ হাজবেণ্ডৰ লগতে বিজনেছ পাৰ্টনাৰ হিচাপে আছে, য'ত তেওঁ মুম্বাইত বুটিক আৰু হোটেল ডিজাইনিঙৰ কামত আছে। নম্বৰ 1। বন্ধুসকল, আপোনালোকে জানিবলৈ পাই আচৰিত হ'ব যে পাঞ্জাৱৰ অমৃতসৰ জিলাৰ পৰা 240 কিলোমিটাৰ দূৰত এজনী মহিলাই কণমানি এটাক জন্ম দিলে, যাৰ স্কিন প্লাষ্টিকৰ হয়। বাচ্চাটোৰ এই ৰূপ দেখি মাক বাপেকৰ লগত ডক্টৰো আচৰিত হৈ গ'ল। ডক্টৰবিলাকে কৈছে বেবীটোৰ এটা ৰেয়াৰ ডিজিজ হৈছে, যোনটো ট্ৰিটমেণ্ট ইমিডিয়েটলি কৰিব লাগিব, নহ'লে বাচ্চাটোৰ প্ৰব্লেম হ'ব পাৰে। বাচ্চাটোৰ প্ৰতিক্ৰিয়া বহুত আচৰিত। যদি কোনোবাই বাচ্চাটোক চুব বিচাৰে, চোৱাৰ লগালগ বাচ্চাটোৱে কান্দিবলৈ ষ্টাৰ্ট কৰে আৰু বাচ্চাটোৰ মুখখন সদায় অলপ মেলা থাকে। সেইকাৰণে বাচ্চাটোৰ অলপ নৰ্মেলি খোৱা প্ৰব্লেম হয়, য'ত স্থানীয় লোকে বিভিন্ন ধৰণৰ অন্ধবিশ্বাসৰ কথা কৈছে, কিন্তু ডক্টৰৰ মতে বেবীটোৰ কলিডিন নামৰ বেমাৰ হৈছে, যোনটোৰ বাচ্চাৰ কলিডিন বেমাৰটো হয়। প্ৰতি 3 পৰা 4 সপ্তাহৰ পাছে অট'মেটিকলি স্কিন গাৰ পৰা ওলাই পৰে। আপোনালোকে মোক ক'ব কোনটো নাম্বাৰৰ ভিডিঅ'টো আপোনাক বেছি ইনফৰ্মেটিভ টাইপ লাগিলে আৰু বেছি ভাল লাগিলে, সেইটো মোক কমেণ্টত জনাব। আৰু মোৰ চেনেলটো যদি আপুনি ভিডিঅ' চাই ভাল পাইছে, ছাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰো কৰি দিব।